হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আৰু গাইজ, আমি আছোঁ এইফালে চাইছেনে, আমি আছোঁ হস্পিটেলত দেই। আমি মেডিকেলত এডমিট আছোঁ গাইজ। এইফালে চাব পাৰে, এইটো আমাৰ ৱাৰ্ড হয়। আমাৰ মানে মোৰ আয়ঞ্চক এডমিট কৰোৱা হৈছে। আৰু এইফালে চাইছেনে, আয়ঞ্চৰ হাতত কেন্দুলাও লগোৱা হৈছে। আৰু গাইজ, বহুত মানে কি ক'ম আৰু, ইমান মানে খেলা ল'ৰাটো যদি বেমাৰ হৈ গ'লে কিমান বেয়া লাগে। এইফালে চাইছেনে, পূৰা কাহি আছে। আৰু হয় মানে কাহৰ কাৰণে আমি এডমিট কৰিছোঁ আৰু দেই গাইজ, মানে কি ক'ম। আৰু একেটা মাহতে দুবাৰ হস্পিটেলত গৈ এডমিট হ'ব লগা হ'ল, গম পাইছেনে আপোনালোক। মানে নিজৰ ভুলৰ কাৰণে আৰু মানে গাইজ, মই কৈ দিওঁ আপোনালোকক, আমাৰ আয়ঞ্চৰ মানে যোৱা বছৰ মানে গাইজ, ভিডিঅ'টো হয় যোৱা বছৰ দেই, 1 বছৰৰ পিছত মই ভিডিঅ'টো আপলোড কৰিছোঁ। আৰু মানে যোৱা বছৰ ফেব্ৰুৱাৰী মাহৰে ভিডিঅ'টো হয়, যেতিয়া সৰস্বতী পূজা হ'ল। তাৰ মানে সেইদিনাই পূজা চূজা কৰি আৰু আমি গুচি গ'লোঁ মানে মেডিকেললৈ, আৰু গৈয়ে এডমিট হৈ গ'লোঁ মানে দেই গাইজ। মানে কৈ দিওঁ আপোনালোকক যে আমাৰ আয়ঞ্চক ইমান কাহ হৈছিলে, মানে যেতিয়া অলপ অলপ হ'ল তেতিয়াই আমি ডক্তৰক দেখালোঁ। ডক্তৰে যেনেকৈ দৰৱ লিখি দিলে, আনি মানে খোৱালোঁ 2 দিনমান, হ'লেও একো মানে এফেক্ট কৰাই নাই বুলি আৰু দৰৱটো চেঞ্জ কৰাই লৈ আহিলোঁ, হ'লেও একো হোৱা নাই। আৰু বহুত কাহি আছিলে, গোটেই ৰাতি মানে কাহি থাকে, শুব পৰা নাই বুলি আমি লৈ গ'লোঁ চিভিললৈ দেই, যোৰহাট চিভিল। তাৰপিছত আৰু তাত গৈ যেতিয়া চেকআপ হ'ল, তাৰপিছত কৈছে এডমিট কৰাব লাগিব বুলি। চ' আমি এডমিট কৰালোঁ, নকৰোৱা নহয়, আমি এডমিট কৰালোঁ আৰু 1 সপ্তাহ থাকিলোঁ। কিন্তু মোৰো এনেকৈ কাহ পাই গ'ল তাত, মানে যে গোটেই ৰাতি ময়ো তাত শুব পৰা নাই। আৰু তেতিয়ালৈকে মানে 1 সপ্তাহৰ পিছত আমাৰ আয়ঞ্চ অলপ আৰাম পাই গৈছিলে। চ' ভাবিলোঁ ইয়াত থাকি লাভ নাই, মানে মোৰ গাটো বহুত বেয়া হৈ আছিলে বুলি আৰু ছুটী লৈ আহি গ'লোঁ। ডক্তৰে ছুটী দিয়াই নাছিলে, হ'লেও বাৰু নিজৰ ৰিস্ক লৈ মানে ছুটী লৈ আহি গ'লোঁ দেই। কিন্তু আহি যে ইমান ডাঙৰ মানে ইমান যে ৰিগ্ৰেট ফিল কৰিম বুলি মই কেতিয়াও ভবা নাছিলোঁ। মোৰ লগে লগে মানে আয়ঞ্চৰ পাপাও অলপ মানে ৰিগ্ৰেট ফিল কৰিলে, কাৰণ আমাৰ আয়ঞ্চক যেনেকৈ আমি ছুটী লৈ আহিলোঁ, 2 দিনৰ পিছত আকৌ বহুত কাহ হৈ গ'ল। মানে কাহটো কমি গৈছিলে, কিন্তু পিছত ঘৰ অহাৰ পিছত আকৌ ইমান কাহ হ'ল, তাতকৈ মানে 2 গুণ মানে বাঢ়ি গ'ল কাহটো। চ' আকৌ উপায় নাপায় আমি চিভিললৈ লৈ গ'লোঁ। তাত গৈ বহুত কথা শুনালে, কাৰণ ডক্তৰে ছুটী দিয়া নাছিলে, আমি নিজে ছিগনেচাৰ কৰি লৈ আনিছিলোঁ নিজৰ মানে ৰিক্সত। চ' বহুত কথা শুনালে আৰু গালি চালি দিলে, হ'লেও বাৰু শুনিব লাগিব বুলি আৰু শুনিলোঁ। কিন্তু ডক্তৰেতো এডমিট কৰিবই, চ' আমাৰ আয়ঞ্চক এডমিট কৰালে। আকৌ মানে 1 সপ্তাহমান থাকিলোঁ। তাৰপিছত আকৌ আমাৰ আয়ঞ্চ যেতিয়া একদম কমপ্লিটলি ভাল হৈ গ'ল, তাৰপিছতহে আমি লৈ আহিলোঁ। আৰু গাইজ, ইমান ভালকৈ খেলা ল'ৰাটো যেতিয়া বেমাৰ হৈ যায় বহুত বেয়া লাগে। আমাৰ ঘৰত চবৰে মানে একদম টেনশ্যন হৈ যায়, মুখৰ হাঁহি মানে হেৰাই যায় আৰু দেই। চ' এইফালে চাইছেনে, মানে আমি এইটো হস্পিটেলত থকা টাইমতে মই ভিডিঅ'টো কৰিছিলোঁ, মানে ক্লিপবোৰ লৈ থৈছিলোঁ, কিন্তু এডিট কৰিব মানে সময়ে হোৱা নাছিলে। আজি গেলেৰী চেক কৰোঁতে চালোঁ যে ভিডিঅ'বোৰ থাকি গৈছে বুলি এডিট কৰি দিছোঁ। এইফালে আয়ঞ্চ মোৰ লগত খেলিব লাগি গৈছে, আৰু অলপ আৰাম পালেই মানে পূৰা খেলে আৰু দেই। আৰু গাইজ, তেতিয়াৰ পৰা মানে কাহ বুলি ক'লে আৰু ভয় লাগি যায়, আৰু ঠাণ্ডা দিনটো আহিলেই মানে ভয় লাগিয়ে থাকে আৰু মনত। কিন্তু আমি এতিয়া আৰু একদম সাৱধান হৈ গ'লোঁ। আমি এতিয়া আয়ঞ্চক ঠাণ্ডা লগাব নিদিওঁ মানে এনেকৈ আৰু বহুত কেয়াৰফুল হৈ গ'লোঁ মানে। আৰু হয়, যেতিয়ালৈকে মানুহৰ বিপদ নাহে তেতিয়ালৈকে মানুহ একো বুজি নাপায় বুলি কয়, সঁচা কথাই হয়। চ' এতিয়া একদম কমপ্লিটলি মানে বুজি পাই গ'লোঁ যে মানে কেনেকৈ থ'ব লাগে আৰু গাইজ, এইফালে চাইছেনে আমাৰ আয়ঞ্চ কেনেকৈ খেলি আছে। আৰু যে এইফালে পূৰা খেলিলে, পূৰা মানে আমাৰ আয়ঞ্চ মোৰ লগত পূৰা খেলা ধূলা কৰি থাকে। আৰু সৰু আয়ঞ্চ হয় দেই আমাৰ, এইটো একদম সৰু আছিলে তেতিয়া, খোজো কৰা নাছিলে তেতিয়া। আৰু তেতিয়াৰ ভিডিঅ'টো হয় গাইজ, এইফালে চাইছেনে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু যোনে মোৰ চেনেলত নিউ হয় প্লিজ ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইফালে আমাৰ আজি হৈ গ'ল ডিছচাৰ্জ, মানে সেইদিনা হ'ল ডিছচাৰ্জ। চ' আমি এতিয়া লৈ ঘৰলৈ আহি গৈছোঁ।